নমস্কাৰ 60 ছেকেণ্ডত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানোৱা হওক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত ইয়াৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰে সোণকোষ আৰু পূব সীমাৰে সৰলভাঙা নদী বৈ গৈছে পেকুৱা নদীয়ে ইয়াৰ দক্ষিণ সীমা নিৰ্ধাৰণ কৰিছে 2021 চনৰ 5 জুনত ইয়াক অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় এই সোণালী বান্দৰৰ বাবে বিখ্যাত সোণালী বান্দৰ হৈছে বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ শুভঙ্কৰ অৰ্থাৎ মেস্কট Raimona National Park is located at Kokrajhar district. It has an area of 422 square kilometer. It is bounded on the west by the Sonkosh River and the Saralbhanga River on the east. The Pekwa River defines its southern boundary. It is established as the 6th National Park of Assam on 5th June 2021. It is famous for golden langur. Golden langur is the mascot of Bodoland Territorial Region. Thank you.